নাছিলো ভগৱানে একদম সপোন এটা পুৰা কৰি দিলে বাপেকৰটো দম নাছিলে পুতেকে বনাইছে আৰু বেছি দিন নাই আৰু কমপ্লিট হ'বলৈ 2 মাহমানৰ ভিতৰতে কমপ্লিট কৰি দিম বুলি ভাবিছো বাকিখিনি লাহে লাহে বনাই থাকিম আৰু আগৰ ঘৰটো ভাঙি পেলাইহে এইটো বনোৱা হৈছে সাইডতে হে জুপুৰি ঘৰটোৰ নিচিনা বনাইহে আছো আকৌ বাইদেৱে হে ঘৰত হ'বলৈ চিটেই নাই আমাৰ ভাইটিহঁতৰ ঘৰত হয়গে পাই বাইদেউৰ কাৰণে এক্সট্ৰাকে ৰুম এটা বনাই দিছো নহয় পল্লৱীও 2 টকামান সহায় কৰিছে বাৰু খুৰী দুলা কচোন আপোনাক মই পৰহিদিনা পইচা কথা কৈছিলো নহয় দিয়ক আকৌ 2 টকামান মোৰ একদম পইচাই নাইকিয়া হৈছে আৰু দিৱালীটো বহুত খৰচ হ'ল নহয় তই বাৰু কথাবোৰ ক'লে বুজি নেপাওঁ নি বাৰু ভালকে সোমবাৰে দিম বুলি কৈছে নাই বাৰু এইকেইদিনহে মই বেংকলৈ যাবই পৰা নাই নহয় বেংকলৈ গ'লেহে পইচা পাম আপোনাক মই আগতেই কৈছো আপোনাক মই পইচা কথা আগতীয়াকে কৈ দিছো মোৰ বেমাৰী মা কাৰণে দৰৱ কিনিব লাগে নহয় আপুনি এনেকে ক'লে নহ'ব নহয় জলদি গৈ বেংকৰ পৰা পইচা লৈ আহিবগে মোক লাগে নহয় আপোনালোকে দেখোন জানেই মাৰ বেমাৰ বুলি ক'বলৈ গ'লে মোক সদায় পইচা লাগে আপোনালোকক হ'লেও মই বাছত দিম ক'লেও মই মানি লওঁ আৰু বেলেগে হোৱা হ'লে নেমানিলেহেঁতেন ইমান কষ্ট কৰি আপোনালোকৰ ঘৰটো বনাই দিছো আপুনি সেই সময়ত টকাকেইটা দিবলৈকে টান পায় অথচ আপোনালোকৰ কোলাইহে চাকৰিও কৰে হ'লেও টকাকেইটা দিবলৈ টান পায় বেংকৰ পৰা আনি পেলাই এইকেইদিনহে মিস্ত্ৰী কাইদেউ অহাই নাই ময়ে গোটেইখন চম্ভালিবলগীয়া হৈছে মইহে জানো কিমান কষ্ট হৈছে যেনেকে হ'লেও মাৰ মানে দৰৱ শেষ হৈ আছে মই আৰু বেলেগ ইনকামনো কি কৰোঁ এইবোৰে কৰি দিন হাজিৰা ইনকাম কৰি থাকোঁ আৰু দিন হাজিৰা হিচাপে সেইটো যদি আৰু আপোনালোকে পেণ্ডিং কৰি থৈ দিয়ে মোৰ কি হ'ব ঘৰখন কেনেকৈ চলিব মই আৰু এটা মানুহে ঘৰখন ইনকাম কৰা ঘৰত দালি আলু একোৱে নাইকিয়া হৈ আছে শাক পাচলি ক'বলৈ হ'লেও তেনেকে চলি আছো আপোনালোকৰ পইচা কেইটা পোৱা আশাত 200 টকা যদি আছে সেইটোকে ৰেচন পাতি মই কিনি লৈ যাব পাৰোঁ আৰু মায়ে মানে শাক পাচলি কিবা এটা লৈ গ'লে খানা বনায়ো ভাল পায় হ'ব দে ভিতৰৰ পৰা মই আনি দিছোগে দে এই মানুহজনী বৰ ডেঞ্জাৰ কাম কৰা সময়ত কাম কৰাই ল'ব পাৰে পইচা দিয়া সময়ত বৰ টান পায় আকৌ পইচা কেইটা দিবলৈ ইমান চিকটি মানুহ আৰু জিন্দগীত দেখা নাই পায় মানুহক কাম কৰাব পাৰে পইচা কেইটা দিবলৈ টান পায় কেনেকুৱা মানুহ হয় এইবোৰ আজি যেনেকুৱা হ'লেও 200 টকাটো লৈহে যাম তাৰ পাছতে কাইলৈও খুজিবলৈ আহিব লাগিব নহ'লে কামেই ৰখাই থৈ দিম বাপেকে এনেও মিস্ত্ৰী কাইদেউ এইকেইদিন নাই আহা এদিন দুদিনকে ছোৱালীজনী ছমা ভৰি দিলে পাই গমকে নাপালোঁ কেতিয়া যে ডাঙৰ হ'ল আমাৰ কণমানিজনী তাকে অন্নপ্ৰসন্নখন পাতি দিওঁ বুলি ভাবিছোঁ চবেই আশা কৰি আছে নহয় গাঁৱলৈ আজি ফোন এটা কৰি জনাব লাগিব আমাৰ মামাক মামীয়েক বিয়নীহঁতক সকলোকে নিমন্ত্ৰণ দিব লাগিব নহয় মা মোক মাতিছিলা শুনচোন গাঁৱলৈ ফোন এটা কৰ আকৌ নহ'লে তই নিজে মাতিবলৈ যোৱাহেঁতেন বেছি ভাল আছিলে তাত আকৌ অকল 2 ঘৰকে মাতিলে নহ'ব নহয় বাকী সৰু মামা আমাৰ খুৰা আকৌ বিয়নীহঁতৰ সেই কোনোবা নিজৰ মানুহ নাই জানো দদাইক খুৰীয়েক সেইবোৰকো মাতি দিয়া আকৌ তুমি ঠিকেই কৈছা মা মই এবাৰ গাঁৱলৈকে যাওঁগে নহয় বাইকখনকে লৈ যাওঁ যাওঁ যদি আজিয়ে যা তাত গ'লে আকৌ আহিব নিদিব নহয় এক ৰাতি নথকাকেনো কেনেকৈ আহিবি আজি গৈ পেলাই গধূলিহে চবকে নিমন্ত্ৰণ দি পেলাই কাইলৈ আহি পেলাবি আৰু ঘৰতো ইটো সিটো কৰিব লাগিব নহয় অন্নপ্ৰসন্নখন পাতো বুলি ভাবিছোঁ যেতিয়া মা ঠিক আছে বাৰু
কি দিয়াৰ কথা কৈছা অ' জোনালীমা? কেনেকুৱা ধৰণৰ মানুহ মানে আপুনি হয়নে? এই ঘৰতে যে মোবাইলটো সদায় এৰি থৈ যায়, কৰবালৈ গ'লে মানে কিয় লাগে যে মোবাইলটো হা? কেতিয়াবা কিবা এটা ঘপককে অসুবিধা হ'লে আপোনাক নেপাওঁ নহয়। ফোনটো নিলে সেনেকে ফোন কৰি মাতি দিব পাৰি। হৰি মোবাইল নিয়া অভ্যাস নাই যে সদায় পাহৰি যাওঁ। এই মোবাইলটোৰ পৰাই গালি খাই খাই মৰিব লাগিব আৰু মই। গালি খোৱা কাম কৰিলে গালি খাবই আৰু। পিছে কি হ'লনো? ইমান ইম্পৰ্টেণ্ট কি কাম আছিলেনো? ফোনটো লৈ নোযোৱাৰ কাৰণে ইমান গালি দিছা যে তুমি? ৰক্তিম আহিছে বোলে। অ'ৱাই, অচানক কিয় আহিলে বাৰু সি গাঁৱলৈ? তাকো এইকেইটা দিনত পইচা পাতি ইমান অসুবিধা হৈ আছে। তাকেইতো। এতিয়া আহিম গৈছে যেতিয়া নাহিবি ক'বলৈও নোৱাৰি নহয়। কিবা এটা কৰিব লাগিব। হাঁহটো আছেই বাৰু ঘৰতে, বাকী বস্তুবোৰহে কিনি আনিবগৈ লাগিব। সেই কম নহ'লে দোকানৰ পৰা কেইটামান বস্তু ধাৰলৈ লৈ আহোঁগে। ধনিৰামৰ দোকানৰ পৰা লৈ আহোঁগে। তাত আকৌ ধাৰ কেইটামান দিবলৈ আছে নহয়। হ'লেও দিব বাৰু ধনিৰামে মই ক'লে। ৰ'বা লৈ আহোঁগে। কিমান টাইমত পামহি বুলি কৈছে ৰক্তিমে? বেছি টাইম নালাগে, বাইকতহে আহিব বোলে। সোনকালে পাবহি, ডেকা ল'ৰা স্পীডত নচলাই জানো বাইক? অঁ ঠিক আছে দিয়া, মই দোকানৰ পৰা আহোঁগে। এইটো সময়ত আকৌ আলহী দুলহীকো শুশ্ৰূষা কৰিবলৈ বৰ আমনি নহয়। কিয় বা আহিছে আকৌ ৰক্তিমে? শাহুৱেকৰ ঘৰলৈ নাহি আমাৰ ঘৰলৈ প্ৰথম আহিছে। কিবা কাৰণ থাকিব লাগিব, এনেই নাহে বাৰু। বিয়নীয়ে ফোন কৰিছিলে, জোঁৱাই হেনো আজি গাঁৱলৈ আহিব। ইমান দিনৰ মূৰত জোঁৱাইটো আহিছে আৰু। কেতেকী ঘৰত হাঁহ এজনী ভাগি দি থৈ দিছোঁ। তাই বহুত পোৱালি হৈ ডাঙৰে হ'ল নহয়। পুৰা একদম ধুনীয়া হৈ আছে বুলি শুনিছোঁ। মই আৰু সৰুতে চাব যাওঁ এটা লৈ আহোঁগে। জোঁৱাই আহিছে যেতিয়া তাৰ পৰাই হাঁহ এটা আনিব লাগিব আৰু এতিয়া। এইটো মাহত আহিছে যেতিয়া হাঁহ নোখোৱাকৈ পঠিয়ালে হ'বনে? সিহঁতে কণমানিজনী অন্নপ্ৰসন্ন পাতিব লৈছে আকৌ। সেইকাৰণে বোলে নিমন্ত্ৰণ দিবলৈহে আহিছে হেনো। অলপ ডাঙৰকৈ পাতিব চাগে, টকা পইচা থকা মানুহ যে। মোৰহে খৰচাটো বাঢ়িল পাই। বিয়নীয়ে আকৌ নেৰা নেপেৰাকৈ ধৰিছে নহয়, নগ'লে নহ'বই বুলি। আকৌ এপাকহে যাব লাগিব আৰু। যাওঁ, হাঁহ এটা লৈ আহোঁগৈ। পাবহিয়ে হ'বলা জোঁৱাই। বৰ সোনকালে পালেহি দেখোন। মামী মোৰ কি ক'ব আৰু, বাইকতহে আহিছোঁ। বাইকত বেছি টাইম নালাগে নহয়। মামা ক'ত গ'লনো? আৰু জোনালী ৰূপালীকো নাই দেখা। মামাই সেই দোকানলৈ বুলি ওলাই গৈছে। জোনালী ৰূপালীহঁত নাই। আজি জেঠাইকৰ ঘৰলৈ গৈছে, আহিব অলপ পাছতে। তুমি আহিবা বুলি গম নাপাই নহয় তাহাঁতি। গম পোৱা হ'লে নগ'লেহেঁতেন। হ'ব মামী, একো কথা নাই। তুমি যে ওচৰতে শাহুৰৰ ঘৰটো থাকিয়ে মামাকৰ ঘৰলৈ মনত পৰিলে। গাঁৱতে শাহুৰৰ ঘৰ থাকিও মামাক মামীয়েকক যে মনত থৈছা, সেইটোৱে ভাল লাগিছে পাই। মামী কি যে কথা কয়। তাহাঁতৰ ঘৰত আকৌ মইনো গৈ কি কৰিম? পল্লৱীও নাই, তাতে সিহঁতৰ কোলাও নাই নহয়। যাম বাৰু এপাক কাইলৈ। আজি এতিয়া গধূলিয়ে হ'বলৈ হ'ল। গৈ নাথাকোঁ আৰু, শাহুমাক ফোন কৰি দিলোঁ। মোৰ যে বৰ বেয়াকৈ ভাগৰ লাগিছে বাইক চলাই অহা যে। মই অকণ শুই দিওঁগৈ মামী।